Hello guys, এতিয়া তাৰমানে কি হ'ল আপোনালোকে তো খাত খোৱা ভাত খোৱা ভিডিও বিচাৰিয়ে থাকে এতিয়া মানে আমাৰ ঘৰত চাউল নাইকিয়া হৈ গ'ল মানে কি হৈছে চাউল নাই এটা চাউল আনিব যাব লাগে তাৰপিছত ভাত খোৱাটো দেখুৱাব লাগিব আপোনালোক যেতিয়া আপোনালোকে ভাল পাব হেতু কৰিম এতিয়া মই গৈ আছো চাউল আনিব কাৰণ আমাৰ ঘৰৰ পৰা চাউল দিপতে আমি লোকেল চাউল খাওঁ কিন্তু এটা হঠাৎ চাউল নাইকিয়া হৈ গ'ল এটো বহুত ডাঙৰ কথা বিগ ব্ৰেকিং হ'ব লাগে স্মাৰ্ট মিটাৰ প্ৰসংগ হ'ব নালাগে বুজিলেনে লাইটৰ বিল আহি আছে আহি থাকিব কিন্তু এতিয়া খাক খোৱা ভাত খোৱাটো মেইন এটা বলক আমি খাক খোৱা ভাত খোৱা ভিডিও আজি দিনটো আৰম্ভ কৰো আজি ৰাতিপুৱাৰ পৰা কলৈ গৈছো কি কৰিছো কি খাইছো সব দেখুৱাই দেই বাকি একো কথাতে মাত নামাতো একদম চিন্তা নকৰিব আপোনালোকে দেই বৰিয়া কোনবাই চাকৰি পায় না পায় মোৰ কি যায় নালাগে চাকৰি পাবলে আগতে পইচা দি পাইছিলে যেন ভাই এতিয়া পইচা নিদেকে পাইছিলে কি ডাঙৰ কথাটো হল এতিয়া মই চাউল আনিবলৈ গৈ আছো দোকানৰ পৰা এয়া মই চাউল আনিবলৈ গৈ আছো आलू पियाज केनेके दिसे 65 वाह बढ़िया आलू এতিয়া আপুনি মোক দিয়ক হেৰি চাউল দিয়ক এই সব দিম একদম হাগা মোটা সব দি থাকিম চাউল আপুনি দিয়ক এতিয়া খাদ্য হতে আপুনি 2 কিলো কেআৰটিটো দিয়ক কেটকাকে দাম 46 Oh my god 46 all the best বঢ়িয়া হে কি কয় ও মই আকৌ এটো সবৰকে ভাল বুলিহে লওঁ ও আচ্ছা আচ্ছা না মই এটোৱে আগৰ পৰা খাওঁ আৰু ঘৰৰ চাউলটোৱে খাওঁ ন নহৰু নাছিলে এটাই আছে এটোকে লৈ যাওঁ এটো খাব লাগিব আজি বঢ়িয়া কেনেকুৱা পাইছে জনাই থাকিব হা আপোনালোকে নহৰু এইবিলাক ফটোৱা ভিডিঅ'বিলাক চাই থাকক মাথাটো তেতিয়া ভাল লাগিব আপোনালোকে এতিয়া মই এটা সৰু বজাৰ কৰি ললো এয়া এইটো মানে ৰাফ বজাৰ বুলি কয় মানে একদিন মই খুব বেছি বিজি আছিলোঁ সব ঘৰৰ বজাৰ কৰিব টাইম পোৱা নাই ঘৰত ৰাতিপুৱা সময়ত গালিও শুনিলোঁ চাউল তাউল নাই একো চব্জি তব্জি নাই আকৌ আজি পৰা সব আনিব লাগিব একেলগে বজাৰটো কৰি লওঁ আৰু মই সাধাৰণতে শ্বপিং মলৰ পৰা খুব কম কৰোঁ আমাৰ যিবিলাক দোকানী আছে এই দোকানীবিলাকৰ পৰা মই বজাৰ কৰোঁ বিচাৰি আৰু এনেকুৱা সৰু সৰু দোকানবিলাকৰ পৰা এটা কাৰণে বজাৰ কৰোঁ যাতে তেওঁলোকে 2 টকা পাই থাকক এইটো মাছ বেপাৰী গৈছে এইটা হেৰি চাই থাকক বঢ়িয়া ভাল পাব আপোনালোকে এইবিলাক ভিডিঅ' ব্লগ বনাই থাকোতে মই পিয়াজ আনিবলৈ পাহৰিলো দোকানত পইচা দিবলৈ পাহৰিলো ও মাই গড আকৌ যাওঁ এতিয়া বলক খাক খোৱা ভাত খোৱা ভিডিঅ' বনাই থাকোতে পাহৰি আহিছিলো এনিৱেজ আজি আকৌ বজাৰ কৰিব লাগিব বাৰু গোটেইখিনি একেলগে বজাৰ কৰি থ'লে সুবিধা হয় আৰু যি নহওক এয়া আহি গ'ল মাছ এয়া দাদাই মাছ আনিছে